পূজা হৈ থকা জেগাখিনিলৈকে। ফ্ৰেণ্ডছ আমি আহি পালোঁ পূজাখোলালৈ। আপোনালোকক আৰু দেখুৱাই থাকিম, আগতে মাৰ আশীৰ্বাদ লৈ আহোঁ। মাৰ আশীৰ্বাদ নল'লে কেনেকুৱা হ'ব আকৌ। ইফালে কি ধুনীয়াকৈ মন্দিৰটোৰ আগফালে চন্দ্ৰযানৰ সেইটো বনাইছে। ইয়াতে মন্দিৰটো কি ধুনীয়াকৈ সিফালে সোমাই ইফালেদি ওলাই আহিব লাগে, কি ধুনীয়াকৈ। এইফালে কি ধুনীয়াকৈ ইমান ডাঙৰকৈ ৰাৱণ বনাইছে। ইফালে আকৌ মঞ্চ ফাংচন চাংচন হ'ব ইয়াতে। কি ধুনীয়া লাগে ইয়াতে, আপোনালোকে আহিব চাব চানচাৰিত। বেলুন কিনিলোঁ, পূজাত স্পেচিয়েল বস্তু। পূজাত বেলুন নিকিনিলে কেনেকৈ হ'ব।